বন্ধুসকল, আজি আমি যাবলৈ ওলাইছোঁ সেই চিৰাং জিলাৰ পাণবাৰী গাঁৱৰ অন্তৰ্গত বিখ্যাত কালী মন্দিৰটো চাবলৈ। আৰু আহাচোন গোটেইকেইটা একেলগে চাওঁ তেখেত কেনেকুৱা হৈছে পাণবাৰী কালী মন্দিৰটো। আৰু ভিডিঅ'তে বহুতে কয় দেখিবলৈ হয়তো হয় বুলি বহু ধুনীয়া হৈছে, সেইকাৰণে আহাচোন গোটেইকেইটাই চাওঁ। বন্ধুসকল, আমি পাণবাৰী বিখ্যাত কালী মন্দিৰটো চাবলৈ যাওঁতে এইখন ৰাস্তাৰ কাষতে দেখা পালোঁ সেউজী জাতীয় বিদ্যালয় পাণবাৰী। এয়া আমি আহি পাণবাৰী অঞ্চলৰ বিখ্যাত মন্দিৰ কালী মন্দিৰ আহি উপস্থিত হৈছোঁহি। এয়া কালী মন্দিৰৰ দৃশ্য আপোনালোকক দেখাই আছোঁ। এয়া মোৰ বন্ধু। তাৰপিছতে আমি আৰু কিছু সময়ৰ পিছত ভিডিঅ'টো শেষলৈ চাই থাকক। আমি কালী মন্দিৰৰ বিশেষ কালী মন্দিৰ চিৰাং ডিষ্ট্ৰিক্টৰ পাণবাৰী গাঁৱত যিটো কি এই এৰিয়াৰ ভিতৰত প্ৰখ্যাত বা বিখ্যাত মন্দিৰ বুলি ক'ব পাৰি। দেখিবলৈও ধুনীয়া, দ্বিতীয়তে আৰু অগণন ভক্তৰ কি দেখিবলৈ পোৱা যায় পূজা। আৰু দ্বিতীয়তে এই এৰিয়াৰ ভিতৰত এনেকুৱা সৌন্দৰ্য বা দেখিবলৈ ইমান ধুনীয়া হৈছে যে হয়তো বহু জাগাৰ পৰা বহু মানুহ চাবলৈ আহে। দ্বিতীয় কথা হৈছে কি আজি আমি সেই মন্দিৰটোৱেই আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ বা দেখুৱাইছোঁ। এইবিলাক সাইড এৰিয়া, তাত এইবিলাক ফুল ৰুইছে, কি ফুল ৰুইছে নাজানো, একচুৱেলি নামবিলাক নাজানো দেচোন, ক'ব নোৱাৰোঁ। আৰু আটাইতকৈ প্ৰিয় বা আটাইতকৈ দেখিবলৈ ধুনীয়া ফুলবিধ মই দেখুৱাই আছোঁ। কি সঁচাকৈ মোৰ দেখি কেনে ইমান ধুনীয়া লাগিছে যে যেন সাইড এরিয়া। সাইডের ফুলবোৰৰ চাই কিনে ইমানেই ধুনীয়া লাগিছে যে কোৱা নাযায় আৰু সঁচাকৈ তলত টাইলছ পৰা আছে, সেইকাৰণে হয়তো বহুত খোজকাঢ়ি ভালো লাগে একচুৱেলি। আৰু দ্বিতীয় কথা কি এইটো সঁচাকৈ দেই পাণবাৰী বা এই এৰিয়াৰ ভিতৰত বিখ্যাত বা সৌন্দৰ্যমূলক মন্দিৰ হৈছে। চাই কিনে সঁচাকৈ খুবেই ভাল লাগে। যদি আপোনালোকে পাৰে আহিব, বেছি হয়তো আঁতৰত নহ'ব আৰু অসমৰ বাহিৰতো নহয়। যদি কোনোবাই চিনি নাপায় তেতিয়াহ'লে ডাইৰেক্ট পাণবাৰী বজাৰত আহিলে হ'ল। পাণবাৰী বজাৰৰ পৰা অকণমান আঁতৰত, ক'বলৈ গ'লে খুব বেছি 50 মিটাৰ, আৰু ডাইৰেক্ট ক'বলৈ হ'লে পাণবাৰী বজাৰতে এই মন্দিৰটো স্থাপন কৰা হৈছে। এয়া মোৰ বন্ধু ৰমেন্দ্ৰ ৰায়, সিও একচুৱেলি আজি ভিডিঅ' বনাবলৈ আহিছে। বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে? যদি ভাল পাইছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।